নমস্কাৰ সকল পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো এটি নতুন বিষয়ৰ সৈতে আসামিজ টেকনিক্যাল টিপছলৈ আৰু আজি আপোনালোকৰ বাবে লৈ আছে এটা বহুত ইন্টাৰেষ্টিং টপিক আৰু সেই টপিকটো হৈছে ফেচবুক হেকিংৰ পৰা আপোনালোকে কিদৰে বাচিব পাৰিব চাওক আজি সমাজত প্ৰায় সংখ্যককৈ এজন সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি আপোনালোকৰ বয়োজ্যেষ্ঠজনলৈকে প্ৰায় হাতে স্মাৰ্টফোনত আপোনালোকে প্ৰায় সবেই সকলোৱে ইউজ কৰে বুলি ক'ব পাৰি ফেচবুক সকলোৱে ইউজ কৰে আৰু সেই ফেচবুকত আপোনালোকৰ কেতিয়াবা বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি দিয়ে কেতিয়াবা ধৰক আপোনালোকৰ আপুনি কিছুমান পেজ লাইক হৈ যায় বা কিছুমান অলাহতেল কিছুমান পোষ্টত আপোনালোকৰ লাইক হৈ যায় বা কমেন্ট হৈ যায় বা কিছুমান এনেকুৱা ধৰণৰ আপোনালোকৰ মানে সংগঠিত হৈ থাকে চাওক আপোনালোকৰ একাউণ্ট কোনোবাই চলাই থাকে নেকি কোনোবাই হেক কৰে নেকি যদি হেক কৰে তেতিয়াহ'লে কেনেকৈ বাচি থাকিব এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাবোৰৰ সমাধান লৈ আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ব তেতিয়াহ'লে বলক আজি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক ফেচবুক হেকিং হোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে সেই কাৰণবোৰৰ সমাধান আপোনালোকৰ বাবে লৈ আহিছো চাওক প্ৰথম যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ক'ব লাগিব যে আপোনালোকে ইউজ কৰা থাৰ্ড পাৰ্টি এপ্লিকেশ্যন চাওক আপোনালোকে বিভিন্ন ধৰণৰ থাৰ্ড পাৰ্টি এপ্লিকেশ্যন ইউজ কৰিব পাৰে ধৰক ফেচবুকৰ লাইক বঢ়াবৰ কাৰণে বা কমেন্ট বঢ়াবৰ কাৰণে আপোনালোকে কিছুমান থাৰ্ড পাৰ্টি এপ্লিকেশ্যন ইউজ কৰে সেইবোৰ পৰাপক্ষত ইউজ নকৰিব কাৰণ সেইবোৰত আপোনালোকে যেতিয়া লগইন কৰিব আপোনালোকৰ সকলো ফেচবুকৰ ডিটেইলছ তেনেকৈ ল'ব পাৰিব আৰু এনেকুৱা হ'লে আপোনালোকে জানে আৰু কি কৰিব পাৰিব সিহঁতে যদি ডিটেইলছবোৰ আপোনালোকে ল'বই পাৰে তেতিয়াহ'লে আপোনাৰ একাউণ্টটো তেওঁলোকে নিশ্চয়কৈ চলাব পাৰিব আৰু একাউণ্টটো তেনেকৈ বেয়া ব্যৱহাৰ কৰিব পাৰে গতিকে সাৱধান থাকিব থাৰ্ড পাৰ্টি এপ্লিকেশ্যন আপোনালোকে পৰাপক্ষত নহয় আপোনালোকে ফেচবুকৰ ক্ষেত্ৰত এনেকুৱা থাৰ্ড পাৰ্টি এপ্লিকেশ্যন ইউজ নকৰিব তাৰ পিছতে আহে আপোনালোকৰ যিবিলাক অনলাইন গেম সেইবোৰত আপোনালোকে পৰাপক্ষত ফেচবুক সাইন ইন নকৰিব চাওক কোনো ধৰণৰ ভৰসা নাই আজিৰ দিনত সেইকাৰণে কৈছে যে পৰাপক্ষত আপোনালোকে অনলাইন গেমবোৰত ফেচবুক সাইন ইন কেতিয়াও নকৰিব আৰু বিভিন্ন ধৰণৰ আপোনালোকৰ ৱেবছাইটো আহে এই ৱেবছাইটবোৰত আপোনালোকৰ ফেচবুক লগইন কৰিবলৈ আহে বা জিমেইল লগইন কৰিব আহে পৰাপক্ষত সেইবোৰতো আপোনালোকে ফেচবুক লগইন নকৰিব সেইবোৰৰ পৰা সাৱধান থাকিব দূৰত থাকিব এইবোৰৰ পৰা আৰু সুৰক্ষিত থাকিব আপোনালোক চাওক ফেচবুক হেকিং ইমান সহজ কথা নহয় কাৰণ ফেচবুকত নতুন আপগ্ৰেড আহি থাকে সিকিউৰিটি সিস্টেম লাহে আপগ্ৰেড হৈ গৈ থাকে গতিকে ইমান সহজতে ফেচবুক একাউণ্টটো হেক হ'ব নোৱাৰে যদি আপোনালোকে মই আগতে কোৱা যিখিনি কথা মানে থাৰ্ড পাৰ্টি এপ্লিকেশ্যন যদি ইউজ নকৰে বিভিন্ন ধৰণৰ ৱেবছাইটত যদি বিনা কাৰণত লগইন নকৰে তেতিয়াহ'লে আপোনালোকৰ একাউণ্ট ইমান সহজতে কোনো হেক কৰিব নোৱাৰে আৰু চাওক কেতিয়া আপোনালোকৰ মানে ফিচিঙৰ জৰিয়তে আপোনালোকৰ হেক হ'ব পাৰে ধৰক আপোনালোকক কোনোবাই কিবা লিংক দিলে ফেচবুকৰ থ্ৰুৱেদি বা হোৱাটছএপতো আপোনালোকৰ বিভিন্ন ধৰণৰ লিংক আহিব পাৰে চাওক বিভিন্ন ধৰণৰ লিংক আহিব পাৰে আপোনালোকৰ হয়তো এপছ হিচাপেও আহিব পাৰে বা কিবা বেলেগ ধৰণৰ আহিব পাৰে পৰাপক্ষত আপোনালোকে তেনেকুৱা ধৰণৰ লিংকবিলাক নুখুলিব কাৰণ সেইবোৰৰ থ্ৰুৱেদি আপোনালোকৰ ফেচবুক একাউণ্টটো হেক হ'ব পাৰে গতিকে চাই চিতি এইবিলাক ইউজ কৰিব ইউটিউবৰ লিংক বেলেগ কথা ইউটিউবৰ লিংক হ'লে আপোনালোকে দেখিবই সেইবোৰ বেলেগ কথা বাৰু কিন্তু পৰাপক্ষত এনেকুৱা লিংকত আপোনালোকে ক্লিক নকৰিব কাৰণ এনেকুৱা লিংকত ক্লিক হোৱাৰ পিছতে আপোনালোকৰ সমস্ত ডিটেইলছ যিজনে আপোনালোকক দিব সেইজনৰ হাতলৈ গুচি যাব আৰু সেইজনে আপোনালোকৰ একাউণ্টটো চলাই থাকিব পাৰিব গতিকে সাৱধান হ'ব এনেকুৱা ক্ষেত্ৰত আৰু এটা আপোনালোকে সিকিউৰিটি সিস্টেম ভাল কৰিবৰ কাৰণে আপোনালোকে আৰু এটা পদক্ষেপ ল'ব পাৰে আপোনালোকৰ ফেচবুক একাউণ্টৰ ক্ষেত্ৰত সেইটো হৈছে টু ফেক্টৰ অথেণ্টিকেশ্যন আপোনালোকে সেইটোৰ যোগেদি আপোনালোকৰ ফেচবুকৰ সিকিউৰিটি লেভেলটো আৰু এক লেভেল আগবঢ়াব পাৰিব গতিকে তাৰ কাৰণে কি কৰিব লাগিব আপোনালোকক মই মোবাইল স্ক্ৰীনত দেখাই দিছোঁ আপোনালোকে সেইবোৰ চাওক টু ফেক্টৰ অথেণ্টিকেশ্যনৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ ফেচবুকত যেতিয়া খুলিব তেতিয়াহ'লে আপোনালোকৰ নিশ্চয়কৈ দেখিব এইফালত লাষ্টৰ ফাললৈ তিনিডাল ডেছ থকা আপোনালোকে এটা অপশ্যন দেখিব আপোনালোকে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পিছতে আপোনালোকে তললৈ স্ক্ৰল কৰি আহি থাকিব স্ক্ৰল ডাউন কৰি আহি থাকিব আহি আপোনালোকে সেটিংছত ক্লিক কৰিব সেটিংছত ক্লিক কৰাৰ পিছতে আপোনালোকে ক্লিক কৰিব লাগিব সিকিউৰিটি এণ্ড লগইন সিকিউৰিটি এণ্ড লগইনত আপোনালোকে ক্লিক কৰাৰ পিছতে ইয়াত আপোনালোকে নিশ্চয়কৈ দেখিব এইটো লিখা আছে যে ইউজ টু ফেক্টৰ অথেণ্টিকেশ্যন আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক তাৰপিছত দেখিবই আপোনালোকে ইয়াত গেট ষ্টাৰ্টেড বুলি লিখাই আছে আপোনালোকে তাত ক্লিক কৰিব গেট ষ্টাৰ্টেডৰ পিছত দুটা অপশ্যন আহিব আপোনালোকে মোৰ বোধেৰে প্ৰথমটোতে
ক্লিক কৰিব মই প্ৰথমতে ক্লিক কৰিছোঁ বাৰু টেক্সট মেছেজত ক্লিক কৰিলে ক্লিক কৰাৰ পিছত ইয়াত মোৰ এটা কোড আহিব আৰু সেই কোডটো মই ইয়াত এন্টাৰ কৰিব লাগিব ইয়াত মই নিজৰ কোডটো মই ভেৰিফিকেশ্যন কৰি ললো তাৰপিছত ইয়াত দেখাইছে টু ফেক্টৰ অথেন্টিকেশ্যন ইজ অন তাৰপিছত ইয়াত আপোনালোকে ফিনিছত ক্লিক কৰি আপোনালোকে এইটো সেট কৰি ল'ব পাৰিব আৰু যদি বিচাৰে এইটো আপোনালোকক নালাগে তেতিয়াহ'লে ইয়াত আপোনালোকে এটা অপচন ওলাবই টাৰ্ন অফ বুলি থাকিব আপোনালোকে তাত ক্লিক কৰি আপোনালোকে এইটো টাৰ্ন অফ কৰি ল'ব পাৰিব ইয়াৰ পিছত মই আপোনালোকক দেখাম আপোনালোকৰ ফেচবুক একাউণ্ট ক'ত লগইন হৈ আছে কেনেকৈ চাব তাৰ কাৰণে আপোনালোকে ইয়াত থ্ৰী ডটত ক্লিক কৰিলে থ্ৰী ডটত ক্লিক কৰাৰ পিছতে আপোনালোকে আহিব সেটিংছত চলো স্ক্ৰল ডাউন কৰি আহি থাকিব তাৰপিছতে দেখিব সেটিংছত আপোনালোকে ক্লিক কৰিলে তাৰপিছত সিকিউৰিটি এণ্ড লগইন ইয়াত মোৰ দেখাই আছে মই ক'ত লগইন কৰিছিলোঁ আৰু যদি চাব বিচাৰে তেতিয়াহ'লে চি মোৰত ক্লিক কৰিলে ইয়াত দেখাবই ক'ত কৰি আছে আপোনালোকে যদি বিচাৰে ইয়াৰ পৰা আপোনালোকে সাইন আউট কৰিব বিচাৰে তেতিয়াহ'লে এইটোত ক্লিক কৰি পেলাই লগ আউট মাৰি দিব এইটো চিন আপোনালোকে দেখিবই সাইডত তিনিটা ডট থকা তাত আপোনালোকে জাষ্ট ক্লিক কৰি গ'লেই হ'ল আপোনালোকে টু ফেক্টৰ অথেন্টিকেশ্যন ইউজ কৰাৰ ফলতো আপোনালোকৰ কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে সেইবোৰৰ প্ৰতি আপোনালোকে মন দিব চাওক এইটো কৰাৰ পিছতো আপোনালোকৰ প্ৰব্লেম হ'ব কাৰণ যদি আপোনালোকে ৰিচেণ্ট যিটো নাম্বাৰ ইউজ কৰে সেইটো নাম্বাৰ যদি নিদি পেলাই আপোনালোকে আগৰ কিবা বন্ধ হোৱা নাম্বাৰ বা বেলেগৰ নাম্বাৰ দিয়ে তেতিয়াহ'লে আপোনালোকে যেতিয়া আপোনাৰ মোবাইলতে নতুনকৈ লগইন কৰিবলৈ চেষ্টা কৰিব নতুবা অইন ডিভাইচত লগইন কৰিবলৈ চেষ্টা কৰিব তেতিয়াহ'লে আপোনালোকৰ কি হ'ব নতুনকৈ OTP আহিব আৰু সেই OTPটো আপোনাৰ সেই নাম্বাৰটোতে যাব যিটো নাম্বাৰ আপোনালোকে এড কৰিব গতিকে এই ক্ষেত্ৰত আপোনালোকে সতৰ্কতা অৱলম্বন কৰিব যাতে আপোনালোকে যিটো ৰিসেন্টলি আপোনাৰ যিটো নাম্বাৰ হয় সেইটো নাম্বাৰহে এড কৰিব কাৰণ এড কৰিবৰ সময়ত আপোনালোকৰ মানে নতুন একাউণ্ট লগইন কৰিবলৈ সময়ত আপোনালোকৰ সেই OTPটো দৰকাৰ হ'ব সেই OTPটো এড কৰা নাম্বাৰটোতে যাব গতিকে এই ক্ষেত্ৰত আপোনালোকে কিছু সতৰ্কতা অৱলম্বন কৰিব আৰু ইয়াৰ উপৰি আপোনালোকে আৰু এটা কাম কৰিব পাৰে আপোনালোকৰ ইমেইল নাম্বাৰ আৰু ফোন নাম্বাৰ দুইটা ভেৰিফিকেশ্যন কৰি ল'ব পাৰে আপোনালোকৰ নাম্বাৰৰ ক্ষেত্ৰত তেতিয়া আপোনালোকে কি হ'ব আপোনালোকৰ নতুন যদি আপোনালোকৰ পাছৱৰ্ড পাহৰি যায় নতুবা বেলেগে কোনোবা চলাই থাকে আপোনালোকৰ তেতিয়াহ'লে আপোনালোকে একাউণ্টৰ পাছৱৰ্ড চেঞ্জ কৰি নতুনকৈ চলাব পাৰিব চাওক ইয়াৰ উপৰি যদি আপোনাৰ সন্দেহ হয় কেতিয়াবা যে আপোনাৰ একাউণ্টটো কোনোবা চলাই আছে তেতিয়াহ'লে আপুনি এটা কাম কৰিব আপোনালোকৰ ফেচবুক একাউণ্টৰ লগইন ডিটেইলছত যাব ক'ত লগইন হৈ আছে তাৰ পৰা আপোনালোকে চাব আপোনালোকৰ যদি সন্দেহ হয় যে এইটোতো মই লগইন কৰা নাই তেতিয়াহ'লে আপোনালোকে কাম কৰিব সেইটোত লগ আউট মাৰি দিব আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হ'ল যদি হেল্পফুল হ'ল বুলি ভাবে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি যাবৰ কাৰণে নাপাহৰিব কাৰণ আপোনালোকৰ এটা লাইকে মোক এনেকুৱা ধৰণৰ নতুন ভিডিঅ' বনাই যাবলৈ কাৰণে অনুপ্ৰাণিত কৰিব আৰু আপোনালোকে মোৰ চেনেলটো চাব যদি ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি যাবৰ কাৰণে নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰাৰ পিছতে সাইডতে থকা ঘণ্টি বটনটো দবাই যাবৰ কাৰণে নাপাহৰিব কাৰণ এই ঘণ্টি বটনটো দবোৱাৰ পিছতে আপোনালোকে মোৰ ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে লাভ কৰিব তেতিয়াহ'লে নমস্কাৰ সকল পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মাগিছোঁ বিদায় ধন্যবাদ